অস্থায়ী শিবিৰটোৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি দাবী জনাইছোঁ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক তেওঁলোকক যাতে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ে। আমি ইতিমধ্যে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি গোটেইখিনি যাৱতীয় ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু চবচে অতি দুৰ্ভাগ্যজনক যে যিটো ফাউণ্ডেশ্যন ষ্টন যিখিনি আধাৰশিলা যিটো আছিলে আমাৰ সেইটো আগ্ৰামা মহিলাৰী দেৱে কৰিছিলে, সেই ফাউণ্ডেশ্যন ষ্টনটোও মানে তেওঁলোকে ভাঙি দিছে। সেইটো আমাৰ বেছি আমাৰ আঘাত লাগিছে, কাৰণ সেইটো আমাৰ এটা প্ৰতীক চিহ্ন হিচাপে প্ৰথম আমাৰ আছিলে। আৰু আমাৰ তদানীন্তন চাৰ্কেল অফিচাৰ দীপন বৰ্মনে তেতিয়া আমাক এই মাটিখিনি আবণ্টন দিছিলে আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ জাৰ্ণালিষ্ট কলনীৰ নামত 2018 চনত। গতিকে আজি গোটেইখিনি আমাৰ কাগজ পাতি গোটেই থকাৰ পিছত আজি ভূ মাফিয়াই ইমান মানে তাণ্ডৱ দেখুৱাই তেওঁলোকে দখল কৰা বুলি তেওঁলোকৰ মাটি বুলি কৈ আমাৰ সংবাদ মাধ্যমৰ ওপৰত জনাৰ স্বত্বেও তেওঁলোকে আমাৰ ওপৰত এইটো আক্ৰমণ কৰাটো এইটো সঁচাকৈ নিন্দনীয় আৰু অতি ঘৃণনীয়। খুব দুৰ্ভাগ্যজনক ঘটনা। কোকৰাঝাৰ প্ৰেছ ক্লাবৰ নামত 2018 চনতে BTCৰ যি লেণ্ড এডভাইজাৰী বৰ্ড, সেই লেণ্ড এডভাইজাৰী বৰ্ডেৰে আমাক মাটি প্ৰদান কৰিছে। সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম অনুসাৰে সেই মাটিখিনি আমাক প্ৰদান কৰিছিল। আৰু সেই মাটি প্ৰদান কৰাৰ পিছতে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ যি নতুন ঠিকনা, সেই ঠিকনাটোৰ বাবে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কালি অৰ্থাৎ যোৱা সোমবাৰে দুষ্কৃতিকাৰী এজন আহিছে, যিবিলাক মানে আমাৰ ইয়াতে শ্ৰমিক আছিলে, অস্থায়ী শ্ৰমিক। সেই অস্থায়ী শ্ৰমিকসকল থাকিবৰ কাৰণে অস্থায়ী শিবিৰ এটা তাতে বনোৱা হৈছিল। তেওঁলোকে আহি খুব বেয়াকৈ ভাবুকি প্ৰদান কৰিছে। আনকি শাৰীৰিকভাৱে উপস্থিত হোৱাৰ উপৰিও ফোনযোগে মোক আৰু মোৰ সতীৰ্থসকলক বিভিন্ন প্ৰকাৰে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে। আনকি যদি আপোনালোকে আপোনালোকৰ কাম বন্ধ নকৰে তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব আৰু গণ্ডগোল হ'বই বুলি তেওঁলোকে আমাক ভাবুকি প্ৰদান কৰিছে। ইয়াৰ উপৰি আজি মঙলবাৰে ৰাতিপুৱা তেওঁলোকে প্ৰায় 9টামান বজাত আমি যিখিনি তথ্য পাইছোঁ, আহি তেওঁলোক সম্পূৰ্ণ দা কুঠাৰ লৈ আমাৰ যি অস্থায়ী শ্ৰমিকৰ শিবিৰ আছিল, সেই শ্ৰমিকৰ শিবিৰ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰিছে। তেওঁলোকে কাটি তহিলং কৰি গৈছে। এই ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ প্ৰেছ ক্লাবে সেই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীক ইতিমধ্যে অৱগত কৰা হৈছে। আৰক্ষীৰ দল আহি ক্ষেত্ৰভিত্তিক তেওঁলোকে অধ্যয়ন কৰি গৈছে। ইয়াৰ উপৰিও যি আমাৰ ৰাজহ বিভাগ, সেই ৰাজহ বিভাগকো আমি জনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষকে আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো অকল কোকৰাঝাৰ প্ৰেছ ক্লাব বুলিয়ে নহয়, তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁলোকে আমাক আক্ৰমণ কৰিছে। গতিকে যিসকল এই ঘটনাৰ জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আৰু উচিত পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইয়াতে আধাৰশিলা স্থাপন কৰিছিলে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ কাৰণে। সেই আধাৰশিলাৰ যিটো স্তম্ভ আছিলে, সেই স্তম্ভও আজি ভাঙি তেওঁলোকে চূৰ্ণ বিচূৰ্ণ কৰি গৈছে।